ভাই কাটৰা আৰু মোক চিনি নাপাইছে 102 বছৰ হ'ল এইবাৰ ইয়াতে পুৰা মণ্ডপটো ইফালে আছে আৰু পূজাখন ইফালে হয় মজা নাই চুম্মা আছে নেকি ভাই চাই আছো যদি দায়িত্ব নধৰিবি আৰু বঢ়িয়াকৈ মই দিয়া কৰি তো লগ আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ নমস্কাৰ সকলোকে আৰু এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো কেছটো এনেকুৱা হৈ আছে কালি মানে আজিৰ পৰা একচুৱেলি হোলী হয় তো আমি ভাবি আছোঁ কালি খেলিম বুলি আৰু তাৰে পিছদিনা চাগে আমি ক'ৰবাত যাম আৰু ইনফৰ্ম যদি যোৱা হয় তাতে এটা ভিডিঅ' হ'ব তো সেইকাৰণে অ'পেন কৰি লৈছোঁ কেমেৰাটো মানে অন কৰি লৈছোঁ আৰু কি হয় নাজানো এতিয়া বাহিৰত ওলাই যাওঁ হোলী খেলি আছে নে নাই কোনে কি কৰি আছে চাই লওঁ তো বাহিৰৰ পৰিৱেশটো এনেকুৱা ধুনীয়া একেবাৰে অলপ অলপ ৰ'দ দি আছে অলপ নহয় দিয়ক ভালকৈ দিছে আৰু ফালি চিৰি এইফালে ছাগলী ৰখি আছে মানে এই চান্স পালে ভিতৰত সোমাই পেলাই চব্জি খায় সেনেকুৱা ধৰণৰ সেইফালে কাম চলি আছে ধুনীয়া পৰিৱেশ আৰু এজন মানুহ দেখাই দিছোঁ ৰ'ব এইটো আমাৰ আটা মানে মোৰ ককা খোজকাঢ়ি যাই আছে ক'ত বা যাই আছে বাৰু তালৈকে যাওঁ চাই লওঁ কি হয় কি अब तू गया बेटा अब तू गया देख तेरी औकात मैं दिखाता हूँ तुझे देख ভাই কাটৰা আৰু অলপ অলপ বঢ়িয়া আৰু মই লগাই দিওঁ নেকি অলপ অলপ তোৰ হাতৰ পৰাই ল'ব লাগিব মই এই চাওঁ বঢ়িয়া হেপ্পী হোলী তোমাক সেউজীয়া লগাই দিওঁ হেপ্পী হোলী কালি আৰু কালি ভালকৈ খেলিব লাগিব হয়নে বঢ়িয়া আৰু এই সিফালে সেইটো লুকাই আছে অলপ ডাঙৰ হৈছে না সেইকাৰণে আৰু সৰু ছোৱালীকেইটাৰ লগত খেলিব লাজ কৰি আছে আৰু দাঁতিব লগাই দিয়া হেপ্পী হোলী বঢ়িয়া তোমাক লগাই দিয়া আৰু পৰাই হেপ্পী হোলী বোলা দে আৰম্ভণি হৈ গ'ল আৰু আজিৰ কাৰণে এতিয়া আমাৰ সেইফালে খেলাই আছে নেকি বাকীগিলাই আছে দা বাৰু ইফালে আমি পুৰা ফজ লৈ পেলাই যাই আছোঁ একদম চব একবাৰ হাই বুলি কৈ দিয়া বঢ়িয়া আৰু এইফালে আমাৰ আৰু এটা ফৌজ ইফালে ৰেডি হৈ আছে বাকী কি হয় কি নহয় চাই তাকে যাই পেলাই গম পাম আৰু দেখাক চাইতো কালাৰ লগা যেন লাগছেই এই চাওঁ ও ভাই চাহ এই আমাৰ কেন্দা আহি গেছি তোমাৰ চচমা নেকি কেন্দা মেইন না এ বাপ্পা হেপ্পী হোলী বঢ়িয়া আৰু চচমাযোৰ একদম চালিয়া লাগছে মানুহটো যেনেকুৱা চালিয়া চাই গাই চিনি পাইছেনে আমাৰ কেন্দা মোক চিনি নাপাইছে মোহন ত্যাগী আছে মোহন ত্যাগী মেইন মানুহটো ইফালে আমাৰ সুমন আছে পুৰা একদম CSK ফেন টাইপ লগা আছে সমৰজিত কিয় লগা নাই কিয় নাপায় হা এইটো ইফালে সুৰেশ আছে বহি চালিয়া পৰিৱেশ এইফালে আমাৰ কংকন বাবু আছে কি ৰং ভাল লাগিব বঢ়িয়া আৰু হেপ্পী হোলী চাওঁ তো অলপ লগাই দিয়া এনে সাধাৰণ আৰু ৰংটো বেলেগ দেখোন কিয় অ হেপ্পী হোলী দা বঢ়িয়া এইফালে ঘূৰা আৰু মই ওলাইছোঁ অলপমান কালি হোলী খেলিব লাগিব ভালকৈ কালি খেলিব লাগিব এইফালে আমাৰ বিপুল দা বহি আছে তে হেপ্পী হোলী না দেৱালী দিবা বঢ়িয়া আৰু এইফালে আমাৰ হিৰক দাই গাড়ী চলাইছে কেনে লাগিছে হিৰক দা বঢ়িয়া না ঠিক আছে আৱাজটো বহুত বেছি নাই কিন্তু কমো নাই আৰু দা A few moments later. বৰ্তমান মই আহিছোঁ প্ৰায় 100 বছৰতকৈ অধিক পুৰণি এখন দৌল মহোৎসৱত ইয়াতে মানে আটাক নিমন্ত্ৰণ জনাইছে তো আপোনালোকক ইয়াৰ পৰিৱেশটো কৈছোঁ
আজি আপোনালোকৰ মাজত বঙালগুছি দৌল উৎসৱ কমিটি ফালৰ পৰা মোৰ যিটো সংবৰ্ধনা কৰি মই আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু মই আপোনালোকে কোৱাৰ দৰে শাৰীৰিক যদি মই ভালে থাকোঁ তেনেহ'লে আজি এই দিনত আহিবলৈ মই সদায় আপোনাৰ চেষ্টা কৰিম। মোৰ এইটো আশা মই কোনো আপোনালোকৰ লগত পৰিৱেশটো দেখিলে নিশ্চয় একচুৱেলি এইখন 102 বছৰ হ'ল এইবাৰ। ইয়াতে পূৰা মণ্ডপটো ইফালে আছে আৰু পূজাখন ইফালে হয়। ধুনীয়াকৈ পৰিৱেশটো আছে। আপোনালোকক হিষ্ট্ৰীটো মই বাৰু ঘৰত যায় ক'ম কি হৈছিল কি নহৈছিল। আৰু আটাই পূজা কৰিছিল আগতে তো কৰি আছে আৰু বৰ্তমান মানে খোৱা লোৱা কৰি ল'লোঁ। ইফালে দৰ্শনা আছে, তাই অলপ ৰ'ব দিছে বাৰু, কি হয় কি নাই গম নাপাওঁ। কেছটো কি হৈছে, খোৱা লোৱা কৰি ল'লোঁ, বেলেগ লগ চগ নাই, তাইৰ লগতে বহি পেলাই ধুনীয়াকৈ খাই ল'লোঁ। কিবা ক'বা? কেনে আছিল খোৱা লোৱা? পূৰা একদম তোৰ হাততে আহি পেলাই খালোঁ, বঢ়িয়া আৰু। বৰ্তমানতো সেই দিনত যে আহিছিলোঁ সেই ঠাইখিনিতে আহিছোঁ আৰু ইফালে আমাৰ নীলপৱন বাবু আছে, কিবা কিবি লৈ লৈছে। সেইফালে আমাৰ চন্দন দা আছে, চন্দন দা তো ইফালে আমি কণী এটা লৈ লৈছোঁ, কাৰণ মানে ডেইলি প্ৰটিন যিটো কেলৰি গ'ল থাকে মানে এইটো কমপ্লিট কৰিব লাগিব না, সেয়ে খাম আৰু। এই দুটা আছে বঢ়িয়াকৈ একদম। কেনে ঘূৰ্ণি কেনে? মজা আছে, মজা নাই চুম্মা আছে নেকি? ভাই চাই আছো যদি দায়িত্ব নধৰিবি আৰু আৰু বঢ়িয়াকৈ মই দিয়া কৰি দিওঁ। গাইজ ইফালে আমি ভিডিঅ'টো অন কৰাৰ লগে লগে আহি পাইছে আমাৰ দলিবা। আমাৰ নিয়াৰ ভিডিঅ'ত দেখা পাই থাকে বাৰু, মুখ্য ভূমিকা পালন কৰে বঢ়িয়া। তো ইফালে আমি মিঠাই লৈ আছোঁ এতিয়া খুৰাহঁতৰ দোকানত ধুনীয়াকৈ। এই হয় 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 নেকি? ময়ো লৈ লওঁ মিঠাই আৰু যি নহওক। তাতে আমাৰ বাপুহঁত আছে, চানি আছে, এই উঠাব ননা হয়ে লাগে। ইয়ে 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 মিঠাই খাব পাৰিব সেইকাৰণে বঢ়িয়া। বাকী আজি ক'ত ফুলিলা? এই ক অলপমান সেই ক এক্সপিৰিয়েঞ্চ ক কেনে নক? এই একেবাৰে আৰু চাবা আৰু কি আছে এইফালে আমাৰ পুলক আছে। পুলক 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 এইফালে অলপমান হাই বাই বুলি কিবা কৈ দিয়া। বৰ্তমান মানে গাখীৰ আনিব যাই আছোঁ ছাতাৰ তলত, কাৰণ মানে বৰষুণ দি আছে, পূৰা বৰষুণ একদম। আৰু কেনেকৈ দেখাওঁ বৰষুণটো এতিয়া মই দেখা পালে এনেকৈ দেখা পালোঁ। দেখা পাইছে নে কিবা? যদি দেখা পাইছে পাইছে আৰু নাপাইছে যদি নাই, সেইখিনি লৈ লওঁ। লৈ পেলাই মই ভিডিঅ'টো শেষ কৰোঁ আৰু আজি। তো অলপ কৈ আছোঁ এটা নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। এই ভাই কি বৰষুণ দি আছে। ভিডিঅ' এডিট হৈ গ'ল। এটা কথা ক'ম বাই বাইটো দিয়াৰ আগত অলপ পোহৰৰ পৰা কৰোঁ, ছাবস্ক্ৰাইব কৰি থৈ দিব। 50টা লাগে আৰু 500 হ'ব। তো লগ পাম কালি।